প্ৰেইজ দ্য লৰ্ড। ঈশ্বৰৰ গৌৰৱ হওক। প্ৰিয় পিতৃ মাতৃ যুৱক যুৱতীসকল, আজি মই এটা কথা আপোনালোকৰ আগত লৈ আনিছোঁ আৰু এইটো বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে নিশ্চয় টপিকটো চাই, ভিডিঅ'ৰ যিটো টপিক আছে সেইটো চাই আপোনালোকে নিশ্চয় অলপ বুজি পাইছে। কিন্তু মই নক'লে আপোনালোকে কেনেকৈ বুজিব মই কি কথা ক'ব বিচাৰিছোঁ এই টপিকৰ ওপৰত। আমি দেখোঁ যে আমাৰ পিতৃ মাতৃসকলে ল'ৰা ছোৱালীবিলাকক শিক্ষাৰ ক্ষেত্ৰত বহুত গুৰুত্ব দিয়ে, জাগতিক শিক্ষাৰ ক্ষেত্ৰত। আৰু এইটো বেয়া নহয়, আৰু এইটো কৰিবই লাগিব। আৰু ঈশ্বৰে আমাক সন্তান দান কৰিছে আৰু তেওঁক প্ৰতিপালন কৰিবৰ কাৰণে, তেওঁক শিক্ষা দিবৰ কাৰণে। কিন্তু তাৰে মাজতে এটা শিক্ষা আমি তেওঁবিলাকক দিয়া নাই চাগে, তেনেকুৱাই অনুভৱ হয়। কেতিয়াবা আমি দেখোঁ যিমান ৰ'দ বৰষুণ আহে, আমি ল'ৰাক টিউশ্যনলৈ লৈ যাওঁ, নিজেই লৈ যায় কেতিয়াবা মাতৃসকলে, আৰু কেতিয়াবা পিতৃসকলে নিজেই উঠাই লৈ যায়। আৰু স্কুলৰ পৰা আহিলে কি শিকিলে কি নাই, তাৰ কাৰণে তেওঁবিলাকে এটা সময় উলিয়াই তেওঁবিলাকক সোধে। আৰু তেওঁবিলাকৰ কাৰণে ভৱিষ্যতে তেওঁ কি পঢ়িব তাৰ কাৰণে পইচাও ধন তেওঁবিলাকে ৰাখিছে বেংকত, ভাল কৰিছে। যদি আপুনিও ৰাখিছে, আপুনিও তেনেদৰে তত্ত্বাৱধান লয়, সদায় স্কুললৈ পঠায়, আপুনি ভাল কৰিছোঁ, মই ধন্যবাদ দিছোঁ। কিন্তু যদি আৰু এটা শিক্ষা যিটো নেকি খুবেই লাগতিয়াল, যদি তাত আপুনি গুৰুত্ব দিয়া নাই, তেনেহ'লে এদিন আপুনি সমস্যাত পৰিব। মই কৈছোঁ নহয়, সমস্যাত পৰিব, এইটো খাটাং। স্কুলত তেওঁবিলাকে যাব, তেওঁবিলাকে পঢ়িব, কিন্তু তেওঁ এটা কথা নাজানিব, তেওঁ কিয় পঢ়িব লাগে, এই কথা তেওঁ নাজানিব। আৰু তেওঁ স্কুলত যাব, তেওঁ ধন ঘটিবৰ কাৰণে মই পঢ়ি শুনি মই এদিন এটা ডাঙৰ জব কৰিম আৰু ধন মই ঘটিম, সেইটো জানিব। কিন্তু ধন কেনেকৈ ব্যৱহাৰ কৰিব লাগে সেইটো তেওঁ সিমান নাজানিবও পাৰে। আৰু এটা কথা মন কৰিব, সেই যি শিক্ষা মই কৈছোঁ সেইটো আত্মিক শিক্ষা। আমি খ্ৰীষ্টিয়ান হোৱা হেতুকে, আমি যীশুৰ সন্তান হোৱা হিচাপে আমি ঈশ্বৰৰ বাক্যও আমি তেওঁবিলাকক দিব লাগিব। ঈশ্বৰৰ বাক্যও তেওঁবিলাকক শিকাব লাগিব। এই যে পিতৃ মাতৃক সন্মান কৰিব লাগে, এই কথা স্কুলত নিশিকায়। সেইকাৰণে আমাৰ সন্তানবিলাকে পঢ়াত বহুত স্মাৰ্ট, কিন্তু আমাক সন্মান নকৰে। সেই কথাটো আপুনি জানে, কিন্তু সমাজে নাজানে। ঘৰত আপোনাৰ লগত কেনেকৈ ব্যৱহাৰ কৰে আপোনাৰ ল'ৰা, পঢ়াত বহুত স্মাৰ্ট হয়। আপুনি কোচিং ক্লাছবিলাক স্কুলৰ পৰা আহি তেওঁ কোচিং ক্লাছ কৰে আৰু তেওঁ বহুত বিষয়ত পাৰ্গত, কিন্তু তেওঁ আপোনাক সন্মান নিদিয়ে। এই সন্মানটো ক'ত শিকিব? তেওঁ এই গীৰ্জাঘৰত শিকিব, ছানডে স্কুলত শিকিব, মণ্ডলীৰ বৰগীৰ্জাবিলাকত শিকিব। সেইকাৰণে আপুনি ছানডে স্কুল পঠাব, তেওঁ আপোনাক সন্মান কৰিব। আৰু আমি দেখোঁ যে বৃদ্ধকালত পিতৃ মাতৃবিলাক কিয় কষ্ট পায়। তেওঁবিলাকে বিয়া বাৰু কৰাৰ পাছত যেতিয়া তেওঁবিলাকে ছেটেল হৈ যায়, জব পাই যায়, তেতিয়া পিতৃ মাতৃ কিয় পাহৰি যায়? তেওঁবিলাকে নিশিকে যে পিতৃ মাতৃ এদিন আমাক প্ৰতিপালন কৰিলে, আমাক সহায় কৰিলে, এতিয়া আমাৰ দায়িত্ব তেওঁবিলাকক সহায় কৰিবৰ কাৰণে। এই কথা তেওঁবিলাকে ক'ত শিকিব? যেতিয়া আপুনি ছানডে স্কুল পঠাব, তেতিয়াহে তেওঁবিলাকে শিকিব। তেতিয়াহে আপোনাক সেই বৃদ্ধা সময়ত আপোনাক প্ৰয়োজনবিলাক আপোনাক যোগাব, আপোনাক সকলো বেমাৰ আজাৰত আপোনাক সহায় কৰিব আৰু আপোনাক সময় দিব। আপুনি এটা কাম ভালেই কৰিছে, জাগতিক শিক্ষা দি আছে, কিন্তু আত্মিক শিক্ষাৰো সেই একেই সমান প্ৰয়োজন আছে। গতিকে আপুনি আত্মিক শিক্ষাওতো ল'ৰা ছোৱালীবিলাকক আপুনি দিয়ক, তেওঁ আপোনাৰ সন্মান ৰক্ষা কৰিব। কেতিয়াবা আমাৰ দেখোঁ ল'ৰা ছোৱালীৰ কাৰণে বহুত কষ্ট কৰে পিতৃ মাতৃসকলে, আৰু শেষত এনেকুৱা ধৰণৰ কথাও আমি তেওঁবিলাকৰ মন্তব্য আমি শুনিবলৈ পাওঁ যে মই ল'ৰাক বা মোৰ ছোৱালীক ইমান কষ্টৰে পঢ়ালোঁ, আজি চাওক মই বৃদ্ধা অৱস্থাত মোক ল'ৰাজনে এনেকুৱা ব্যৱহাৰ কৰিছে। যদি আপুনি অকল জাগতিক শিক্ষাক কাৰণে আপুনি তেওঁক ধ্যান দি আছে, তেনেহ'লে আপুনিও এদিন এই মন্তব্য আপুনিও দিব লাগিব আনৰ আগত, চুবুৰীয়াৰ আগত, আজি মোৰ কথা মোৰ ল'ৰা নুশুনে। গতিকে আপুনি যেনেকৈ জাগতিক শিক্ষাৰ প্ৰতি আপুনি যেনেকৈ ধ্যান দিয়ে,
ল'ৰাক, ঠিক তেনেকৈ আপুনি আত্মিক শিক্ষাৰ প্ৰতিও আপুনি ধ্যান দিয়ক। নহ'লে এদিনাখন সেই ল'ৰাই আপোনাক দুখ দিব। আপোনাৰ হাতত পইচা থাকিব, কিন্তু সেই মৰমৰ মাত, নম্ৰতা সেইবিলাক আপোনাৰ আগত নাথাকিব। আপোনাৰ ভাল ঘৰ থাকিব, ভাল বিচনা থাকিব, আপোনাৰ ভালকৈ টোপনি নাহিব। গতিকে আপুনি যেনেকৈ জাগতিক শিক্ষাক গুৰুত্ব দিয়ে, তেনেকৈ আপুনি আত্মিক শিক্ষাক গুৰুত্ব দিয়ক। আপুনি আৰু মই এটা কথা মন দিব লাগিব। যেতিয়া আমি নৌকা আমি চলোৱা দেখোঁ, যিজনে নাৱৰীয়া হয় তেওঁ দুফালে বাওঠা মাৰে, নহ'লে নাওখন চিধা নাযায়। সেই তেনেকৈ মানুহৰ গতিটো যাবৰ কাৰণে দুইফালে বাওঠা মাৰিব লাগিব। এটা হৈছে জাগতিক শিক্ষা আৰু এটা হৈছে আত্মিক শিক্ষা। এই দুটাক লৈ যেতিয়া ল'ৰাজন যাব, তেওঁৰ জীৱনো ৰক্ষা হ'ব, তেওঁ পিতৃ মাতৃকো চিনি পাব, তেওঁ ডাঙৰ মানুহকো সন্মান কৰিব, তেওঁ ধনো ঘটিব, তাক লৈ মানুহবিলাকে সন্তুষ্ট হ'ব। এনেকুৱা সন্তান আপুনি গঢ়ি দিব পাৰে। গতিকে আপুনি যেনেকৈ জাগতিক শিক্ষাক গুৰুত্ব দিয়ে, ঠিক তেনেকৈ আত্মিক শিক্ষাকো আপুনি গুৰুত্ব দিয়ক। আপুনি ছানডেত তেওঁক ধ্যান ৰাখক, আপুনি গধূলা তেওঁক ধ্যান ৰাখক, ঈশ্বৰৰ বাক্য শিকাওক, প্ৰাৰ্থনা শিকাওক। তেওঁ দিন আপোনাক শান্তি দিব। এই জাগতিক শিক্ষাত অকল ধনহে পোৱা যায়, কিন্তু আত্মিক শিক্ষাত শান্তি থাকে। ধনৰ লগত শান্তি সেই আত্মিক শিক্ষাতে আমি পাওঁ। জাগতিক শিক্ষা নল'লে ল'ৰাজন কেনেকৈ ধন ঘটিব বা কেনেকৈ আপোনাক খোৱা বোৱা দিব? আপুনি ঠিকেই কৰিছে, জাগতিক শিক্ষা ধ্যান দিছে ল'ৰাক পঢ়াবৰ কাৰণে, কিন্তু সেই একেদৰেই আপুনি আত্মিক শিক্ষাকো গুৰুত্ব দিয়ক। তেওঁ নিশ্চয় এদিন আপোনাক সন্মান আকৌ তেওঁ আগলৈ লৈ যাব। সমাজত এদিন আপোনাৰ নাম হ'ব। সেয়েহে জাগতিক শিক্ষাক যেনেকৈ গুৰুত্ব দিয়ে, তেনেকৈ আত্মিক শিক্ষাকো গুৰুত্ব দিয়ক। এই ভিডিঅ'ৰ যোগেদি ঈশ্বৰ সকলোকে আশীৰ্বাদ কৰক। ধন্যবাদ।